Hi guys, welcome to my channel Afterlife and স্বাগতম জনাইছো। যদিহে মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ। মই আজি ঘৰতেনো কেনেকৈ বজাৰৰ অতি সহজতে মই কুলফি বনাব পাৰোঁ আহকচোন আপোনালোকক দেখুৱাওঁ। ইয়াৰ কাৰণে মই কেৰাহী পাতি ল'লোঁ। কেৰাহীত মই 2 কাপ গাখীৰ লৈছোঁ আৰু আধা কাপ চেনি লৈছোঁ, এচামুচ মিল্ক পাউডাৰ লৈছোঁ আৰু আধা চামুচ ইলাচি গুড়ি লৈ মই চামুচত অলপ ভালদৰে লাৰি মই এতিয়া গেছত কেৰাহীটো পাতি দিম। তাৰপিছত মই এটা বাতি লৈছোঁ, ইয়াত মই কেঁচা গাখীৰ লৈ অলপ এচামুচ মই কাষ্টাৰ্ড পাউডাৰ দিছোঁ। কাষ্টাৰ্ড পাউডাৰ ভালদৰে লাৰি ইয়াত মই গোটাটো পেলাই দি তাৰপিছত মই এই মিশ্ৰণটোত মই ভালদৰে মিশ্ৰণটো দি দিম। তাৰপিছত মই যেতিয়া উতল লাগিব আৰু লৈ ফ্লেমত বনাব লাগিব, তলত লাগি যাবও পাৰে আৰু লাৰি থাকিব লাগিব। তাৰপিছত যেতিয়া ডাঠ হৈ আহিব তেতিয়া মই এইটো গেছটো অফ কৰি দিম। তাৰপিছত এইটো মই ঠাণ্ডা হ'ব ৰাখি দিম। যেতিয়া ঠাণ্ডা হৈ আহিব তেতিয়া মই এটা গিলাচ ল'ম। গিলাচত মই ইয়াত মই দি দিম। তাৰপিছত গিলাচত দি মই ইয়াত কভাৰ কৰি মই ৰবৰেদি বান্ধি মই ইয়াত ফ্ৰিজত মই ৰাতিটোৰ কাৰণে ৰাখি দিম। তাৰপিছত এতিয়া ফ্ৰিজত ভৰাই ৰাতিটো ৰাখি থৈ দিম। তাৰপিছত মই ফ্ৰিজৰ পৰা ওলালোঁ। মোৰ এতিয়া কুলফি ৰেডি হৈ গ'ল। তাৰপিছত এতিয়া মই গিলাচৰ পৰা ওলাম। বহুত সোৱাদ হয়, আপোনালোকে এবাৰ প্লিজ ট্ৰাই কৰিব আৰু খাই কেনেকুৱা লাগিছে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰিব।